আমি মানুহবোৰৰ আটাইতকৈ ভাল শক্তি যিটো আমাৰ দুৰ্বলতাৰো কাৰণ হৈ পৰে, সেই শক্তিটোৱে হৈছে স্মৃতি শক্তি। যদি ভাল কথাবোৰ মনত ৰাখোঁ সেইটোতো বহুত ভাল, কিন্তু যদি বেয়া লগা কথাবোৰ মনত ৰাখোঁ তাতকৈ বেয়া লগা আৰু একোৱেই নাই। নমস্কাৰ, মই তন্দিতা। আহক আজি আমি শুনো দুজন ভাই ককাইৰ কাহিনী, যাৰ সৰুৰে পৰা সম্পৰ্কটো বৰ ভাল আছিলে। দুয়োজনে একেলগে আছিলে আৰু এটা সময়ত দুয়োজনে বিয়া পাতিলে। আৰু বিয়াৰ পাছত এদিন কিবা এটা কথাত দুয়োজনৰে মাজত অলপ বেয়া পোৱাপুই হ'ল। সৰু ভায়েকজন যিজনে দাদাকক খুব সন্মান কৰিছিলে, সকলো কথা শুনিছিলে, সেই ভায়েকজনেই দাদাকক নক'বলগীয়া কিবা এটা কথা কৈ দিলে। সেই কথাটোত দাদাকৰ খুব বেয়া লাগিল, ভায়েকৰো বেয়া লাগিল, আৰু সেই কথাখিনিৰ পাছতেই দুয়োজনে বেলেগকৈ থকাৰ সিদ্ধান্ত ল'লে। দুয়োজনে লগ পাবলৈও বাদ দিলে আৰু কথা পতাও বাদ দিলে। বেয়া পোৱাপুই ইমান বাঢ়িবলৈ ধৰিলে যে ৰাস্তাত যদি দুয়োজনে মুখামুখিও হ'বলগীয়া হয় তেতিয়া নেদেখা ভাও ধৰি দুয়োজন গুচি যায়। আৰু এনেদৰেই বহু বছৰ পাৰ হৈ গ'ল। দুয়োজন ভাই ককাই আৰু তেওঁলোকৰ পৰিয়ালৰ মাজত কোনো ধৰণৰ কথা বতৰা নহ'ল। আৰু এনেকৈয়ে এদিন ভায়েকজনৰ জীয়েকৰ বিয়াৰ সময় আহি পৰিল আৰু তেনে সময়ত জ্যেষ্ঠজনৰ আশীৰ্বাদৰ প্ৰয়োজন হ'ল। তেতিয়া ভায়েকজনে ভাবিলে, মই সৰু যেতিয়া মই দাদাক ক্ষমা খোজোগৈ। যি হ'ল পাহৰি যাবলৈ ক'ম আৰু বিয়াত আহিবলৈ ক'ম, সেইবুলি ভাবি দাদাকক বিয়ালৈ মাতিম বুলি ভায়েকে তেওঁলোকৰ ঘৰলৈ গ'ল আৰু দাদাকৰ ভৰিত পৰি ক্ষমা খুজিলে। কিন্তু তথাপিও দাদাকৰ অন্তৰ অকণো নগলিল। তেতিয়া দাদাকে ক'লে, তই মোক ইমান বেয়াকৈ যিখিনি কথা কৈছিলি, মই জীৱনত সেইখিনি কথা কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু মই তোৰ ঘৰলৈ কেতিয়াও নাযাওঁ। তোৰ আৰু মোৰ কোনো ধৰণৰ সম্পৰ্ক নাই। সেই কথাখিনি কোৱাৰ পাছত তই সকলো চেছ কৰিলি। সেই কথাখিনি শুনি ভায়েকৰ খুব বেয়া লাগিল। ইফালে জীয়েকৰ বিয়াও কাষ চাপি আহিছিলে। কিন্তু বিয়াৰ যা যোগাৰত ভায়েকৰ মনেই বহা নাছিলে। তেওঁ ভাবি আছিলে যে কেনেকৈ দাদাক মই মনাব পাৰোঁ, কেনেকৈ দাদাই মোক ক্ষমা কৰি ছোৱালীৰ বিয়ালৈ আহিব পাৰে। তেতিয়া এজন ওচৰৰ মানুহে ক'লে যে দাদাই এজন বাবাক খুব বিশ্বাস কৰে, তেওঁৰ ওচৰলৈ প্ৰায়ে যায়, তুমি তেওঁক এবাৰ সুধি যাব পাৰা, তেওঁ তোমাক কিবা সমাধান দিবও পাৰে। ভায়েকে সেইটোৱে কৰিলে। ককাইকে যেতিয়া সেই বাবাজনক লগ পালে তেতিয়া বাবাজনে ককাইকক ক'লে, তোমাৰ ভাইটিৰ ছোৱালীৰ বিয়া বুলি শুনিছোঁ, তুমি যা যোগাৰ কৰিছানে নাই? কি কামৰ দায়িত্ব লৈছা পিছে? তেতিয়া ককাইকে ক'লে, কামৰ দায়িত্ব লোৱাটো দূৰৰে কথা, মই বিয়ালৈও নাযাওঁ। বাবাজনে সুধিলে, কিয়? তেতিয়া ককাইকে ক'লে যে ভাইটিয়ে মোক ইমান বেয়াকৈ কৈ থৈছে, মোক ইমান বেয়া ব্যৱহাৰ কৰি থৈছে, আমাৰ সম্পৰ্ক আৰু সেই আগৰ সম্পৰ্কৰ দৰে হৈ থকা নাই আৰু কেতিয়াও নহয় আগৰ দৰে। তেতিয়া বাবাজনে ক'লে যে এটা কথা কোৱাচোন, যোৱা সপ্তাহৰ সোমবাৰে মই তোমাক কি কথা কৈছিলোঁ? তেতিয়া ককায়েকজনে অলপ মনত পেলাবলৈ চেষ্টা কৰিলে আৰু ক'লে যে ক্ষমা কৰিব বাবা, আপুনি কিবা ভাল কথাই কৈছিলে, কিন্তু মোৰ মনত পৰা নাই ভালদৰে। তেতিয়া বাবাজনে ক'লে যে চোৱা, মই 8 দিন আগত তোমাক ইমান ভাল কথা কেইটামান কৈছিলোঁ, যিখিনি কথা মনত ৰাখিলে তুমি জীৱনত কিবা এটা ভাল ধনাত্মক পৰিৱৰ্তন আনিব পাৰিলাহেঁতেন, সেইখিনি কথা তুমি পাহৰি গ'লা। কিন্তু তোমাৰ ভাইটিয়ে বহু বছৰ আগতেই তোমাক যি ঋণাত্মক কথা কৈছিলে, তোমাৰ সেইখিনি আজিও মনত আছে, তুমি এতিয়াও পাহৰিব পৰা নাই। এই স্মৃতিশক্তিখিনি কিবা ভাল কামৰ বাবে ব্যৱহাৰ কৰাচোন। আমি বেয়া কথাবোৰ, দুখ লগা কথাবোৰ এইবাবেই বহুত দিনলৈ, বহু বছৰলৈ মনত ৰাখোঁ, কাৰণ সেইবোৰ আমি মনতে ৰিভাইজ কৰি থাকোঁ, বাৰে বাৰে মনত পেলাওঁ। মোক তাই এনেকৈ কৈছিলে, মোক তাই তেনেকৈ কৈছিলে, মোক সি এনেকৈ কৈছিলে। সেইবাবে আমি সেই বেয়া লগা, সেই দুখ লগা কথাবোৰ কেতিয়াও পাহৰিব নোৱাৰোঁ। কিন্তু ভাল লগাবোৰ আমি কেইদিনমান উপভোগ কৰি পাহৰি যাওঁ। আমি সেইবোৰ কথা মনত ৰাখিব লাগে যিবোৰ কথাই আমাৰ মনটো ভাল লগায়, আমাক শান্তি দিয়ে, মুখলৈ হাঁহি আনে। কিন্তু যিবোৰ কথাই মনত কষ্ট দিয়ে, অতীতৰ দুখ লগা কথাবোৰ আমি বাৰে বাৰে মনত পেলাই নিজক কেৱল কষ্ট দিওঁ। আহক আমি কথাটো সলনি কৰিবলৈ অকণমান চেষ্টা কৰোঁ। আহক আমি ভাল লগা কথাবোৰ বাৰে বাৰে মনত পেলাওঁ, যিবোৰ কথাই আমাক দুখ দিয়ে সেইবোৰ পাহৰি যাবলৈ চেষ্টা কৰোঁ। নিশ্চয় আমাৰ জীৱনতো এটা ধনাত্মক পৰিৱৰ্তন আহিবই। দাদাকে বাবাজনৰ কথা শুনিলে আৰু লগালগ ভায়েকৰ ওচৰলৈ গ'ল, ভায়েকক সাবটি ধৰিলে আৰু দুটা পৰিয়াল পুনৰ এক হৈ গ'ল। এয়া আমাৰ লগতো বিভিন্ন সম্পৰ্কৰ ক্ষেত্ৰত হৈয়ে থাকে। আহক আমিও চেষ্টা কৰোঁ বেয়াবোৰ পাহৰি ভাল লগাবোৰক আঁকোৱালি ল'বলৈ।
ধন্যবাদ। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপোনালোক ভালে থাকক, নিজৰ খ্যাল ৰাখক। ধন্যবাদ।